আপোনাৰ লাজ নালাগে এইবোৰ কথা সুধিব না আপুনি আপোনাৰ এইটো জয়ছোৱালৰ নহয় জানো জয়ছোৱালৰ পৰিবাৰক সুধিব সেন্দুৰ লৈ নে নকৰে তাৰপিছত ক'ব মই ক'লো না আপুনি এইবিলাক কথা নুসুধিব DY চেনেলক কোনো উত্তৰ দিব মোৰ ইচ্ছা নাই লাজ নালাগে মোৰ পত্নীৰ সেন্দুৰলৈকে গৈছে আপুনি এইবিলাক কথা চৰ্চা নহয় এইটো হ'ল জয়ছোৱালৰ ভায়েক এটা ৰেজিষ্টাৰ টেলছুট আরে রেজিস্টার টেলছু মই কলো নহয় মোক কলো নহয় রেজিস্টার টেলছু মই চৰ্চা কি আপোনাৰ লাজ নালাগে যে মোৰ পত্নীয়ে সেন্দুৰ লোৱা নোলোৱালৈকে গৈছে আপুনি এইটো সুধিছে আপুনি কংগ্ৰেছে মই কলো আপোনাক মই উত্তৰ দিব এইকাৰণে নুখোজো আপোনালোকৰ লগত মই ৰিজাল্ট দিয়াৰ পিছত কথা পাতিম এতিয়া লষ্টত গৈ প্ৰপাৰ্টি বাদ দি সেন্দুৰত ধৰিলেগৈ এইটো লাজ নালাগে ইমান কেইটা জাৰ্নেলিষ্ট থাকোঁতে কোনেওতো এইটো প্ৰশ্ন কৰা নাই কোনোবাই কৰিছে নেকি এইটো কি চেনেল কোনোবাই কৰিছে জয়ছোৱালে মোক একো কৰিব নোৱাৰে অ' বাবা সংবাদ মাধ্যমে ইহঁতেতো মেইন জয়ন্ত বৰুৱাৰ DYটো মেইন গোটেই দুনিয়াক পইচা খুজি পেলাই ব্লেকমেইল কৰি আছে দুনিয়া ভৰক যোনে নিদিয়ে তাৰ কথা বেয়াকৈ লিখে মোৰ হাতত কিমান প্ৰমাণ আছে আজিৰ পৰা 3 মাহ আগতে জয়ছোৱাল মোৰ অফিচত আহিছিল কিয় আহিছিলে সংবাদ পত্ৰৰ মালিক মোৰ অফিচত কি কাম থাকে সুধিব মালিকক আপোনাৰ